পাঁচ ৰাজ্যৰ নিৰ্বাচন অন্ত পৰাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ ঘোষণা ৱৰ্ক ফ্ৰম হোম কৰক তেল কমকৈ ব্যৱহাৰ কৰক বিদেশ ভ্ৰমণ নকৰিব আৰু সোণ নিকিনিব ঠিক আছে কৰিম দেশৰ সংকটত চৰকাৰৰ লগত থিয় দিয়াটো দায়িত্ব কিন্তু প্ৰশ্ন কৰিব লাগিব তাৰ মাজত যে প্ৰতিটো সংকটত স্যাক্ৰিফাইস কেৱল মিডল ক্লাস আৰু দুখীয়া মানুহখিনিয়ে কৰিব নেকি যোৱা এমাহ ধৰি মাজে সময় হৈ থকা পেট্ৰল আৰু চিলিণ্ডাৰৰ সংকটক ভুৱা প্ৰচাৰ বুলি কোৱা হ'ল আৰু নিৰ্বাচন শেষ হোৱাৰ লগে লগে ৰাজ্যৰ মূৰত দায়িত্ব চাপি দিয়া হ'ল নিৰ্বাচনৰ ৰেলীবোৰত লাইন গাড়ীবোৰ ব্যৱহাৰ কৰোতে দেশত পেট্ৰল ক্ৰাইসিস নাছিল নেকি গুজৰাটত হোৱা এয়াৰ শোৰ সময়ত নাছিল নেকি পেট্ৰল ক্ৰাইসিস হেলিকপ্টাৰ ফ্লাইট নিৰ্বাচনৰ সময়ত পানীত চলিছিল নেকি নেতাসকলে আকাশে মাটিয়ে ঘূৰি নিৰ্বাচন শেষ কৰাৰ পাছত আমাক ঘৰত সোমাই থাকিবলৈ কৈছে ঠিক আছে সোমাই থাকিম কিন্তু তেওঁলোকে ৰেসপন্সিবিলিটি লবনে একাউন্টেবল হবনে তেওঁলোকে আমাক কবনে কি ষ্ট্ৰেটেজি আছে দেশৰ এই সংকটৰে মোকাবিলা কৰাৰ দেশত 10 গ্ৰাম সোণ 1.5 লাখ টকা দি কিনিব পৰা মানুহৰ সংখ্যা বৰ বেছি নহয় কিন্তু খাটি খোৱা মানুহ বহুত আছে গতিকে অৰ্থনৈতিক সংকটৰ সৈতে দুখীয়া খাটি খোৱা মানুহে কেনেকৈ যুঁজিবনে কোভিডৰ সময়ত খুসকাহি ঘৰলৈ ঘূৰি অহা মানুহবোৰৰ দুৰৱস্থা হ'ব কি হ'ব চৰকাৰে আমাক জনাবনে